আজি মই ভেৰগাঁৱত এই সন্মিলনীত উপস্থিত থাকিবলৈ আহিছোঁ। আৰু আনুষ্ঠানিক সিদ্ধান্ত হ'ব তেতিয়া এটা দুটা এফাল সিফাল হ'লেও এইটো মূল লক্ষ্য। তো মই ভাবোঁ যে ইয়াত যিমানখিনি ভোটৰ প্ৰয়োজন হয় এটা ক্ষমতাত আহিবৰ কাৰণে 8 লাখ বা 9 লাখ এটা দলে যদি পাই যায় তেতিয়া ক্ষমতাত আহিব। 5 লাখে যদি আমাৰ ডিজিটেল মেম্বাৰ সহজতে আমি পাম আৰু আশা কৰোঁ বিজেপিত স্থায়ী শান্তি স্থাপন কি আছে এটা বন্ধুত্বও আছে। কাৰণ মানে তেওঁলোকে এটা এলায়েন্সৰ গভমেণ্ট আছে। এইটো দিল্লীৰ আমাৰ বিজেপিৰ যিটো मोनसे गोजोनथाव खौरां क'क्राझार सहरनि जेडि र'डजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि BSS डिप्ल'मा इन क्रिटिकल केयार, BSS डिप्ल'मा इन फिजिकल एसिस्टेंट, BSS डिप्ल'मा इन ECG टेक्निशियन, सर्टिफिकेट इन अल्ड एज केयार, सर्टिफिकेट हस्पिटाल हाउसकीपिंग, लैब एसिस्टेंट लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सोरखारि साख्रि मोननायनि सुबिदाबो दं।